हरे हरे शंभु 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 महादेवा शंभु। So hello friends and welcome to another vlog. আৰু কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে আৰু ফাইনেলি আমি এতিয়া যাবলৈ ওলাইলোঁ আৰু এতিয়া সময় হৈ আছে 11:50 আৰু আমি এতিয়া ওলাই যাম ইয়াতে আৰু মোৰ লগত ভাইও আহিছে। ই বোলে একবাৰে অলপমান থ'ব যায়, চ' ইয়াকো লৈ যাওঁ, ষ্টেচনলৈ গৈ এৰি দিব। চ' বেয়া মানে কি অলপ বেয়া লাগব আৰু কাৰণ বহুত দিন হ'ল আমি আগৰ পৰাই একেলগে জিম মাৰোঁ আৰু এইকেইদিন যিহেতু ই অকলে মাৰি থাকোঁ 10 দিন যিহেতু। চ' চাওঁ কি হয়। চ' আৰু আশা কৰিছোঁ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চ' এতিয়া যাওঁ, দেৰি হৈ আছে 11:50 হ'ল, 12:30 ট্ৰেইন আছে। চ' বলক লগ পাই আছোঁ ডাইৰেক্ট ষ্টেচনত। ফাইনেলি আহি পালোঁ, ইয়াতে আছোঁ এতিয়া কামাখ্যা ষ্টেচন আৰু ইয়াৰ পৰা আমি এতিয়া যাত্ৰা কৰিম আৰু আমাৰ আই কাৰ্ড চাইকেল গোটেইবিলাক আহি গ'ল। চ' এতিয়া যাওঁ, তুমি ইয়াৰ পৰা বাই দিওঁ আৰু ট্ৰেইন আহি আছে বৰ্তমান। চ' চাই থাকিব ভিডিঅ'বিলাক আৰু যিমান পাৰোঁ নতুন ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চ' লগ পাই আছোঁ ডাইৰেক্ট ট্ৰেইনত। এইফালে যিমানবিলাক মানুহ আছে গোটেইবিলাক আমাৰ লগৰে মানুহ আৰু মানুহ আহি আছে। চ' এইকেইটা মাত্ৰ জাষ্ট আৰম্ভণিহে আৰু আছে আৰু এইবিলাক গোটেই বেগ চেগ আৰু এইটো হ'ল মোৰ বেগ কলাটো আৰু এইবিলাক গোটেই বেগ আৰু এইফালে মা বহি আছে এইটো। সেয়ে আৰু তো এতিয়া ট্ৰেইন আহি আছে, ট্ৰেইনত লগ পাই আছোঁ। বেয়া চা নাপাবি ট্ৰেইন চলা আৰম্ভ হ'ল আৰু এইফালে ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল আৰু এইফালে মোৰ চিট হ'ল এইটো আৰু এইফালে কল আছে, কল খোৱাহে কথা আৰু। চ' গোটেইবিলাক এইবিলাক আমাৰে মানুহ গোটেইবিলাক এই ডব্বাটোত, গতিকে একো চিন্তা নাই, ৰাতি খোৱাটোও চিন্তা নাই, শুওঁতেও চিন্তা নাই, একো চিন্তা নাই। চ' বলক আৰু ইয়াৰ পৰা এতিয়া ৰাতিৰ ওপৰত যাম। চ' ৰাতি সোনকালে চ' আৰু এতিয়া বৰপেটা আহি পালোঁ, কিন্তু বৰপেটা আহি পাই ইয়াতে ট্ৰেইনখনত ৰখিলে, ৰখাৰ কাৰণে এনেই অলপমান ওলাই দিলোঁ আৰু মানে কি ভিতৰত যিহেতু বহুত গৰম আৰু বহুত মানুহে আৰু যিমানবিলাক মানুহ আছে এই ট্ৰেইনখনত গোটেইবিলাক বলবমৰে মানুহ আৰু আমাৰ লগতে যাব আৰু এইবিলাক দাদা আছে, দুইজন দাদা, এই দুইটাই গোটেইকেইটাই মিলি পেলাই অলপ বাহিৰত আহিলোঁ আৰু এইফালে আমাৰ বাইদেউ আছে, এই বাইদেউ পূৰা আৰু মেহেন্দি লগাতে ব্যস্ত। এইটো বাইদেউ মেহেন্দি লগাই আছে। চ' যাব লাগিব না বলবমত, সেইকাৰণে হাতে ভৰি গোটেই একেবাৰে কমলা কালাৰ মিলাই লৈছে আৰু তাত গৈ পেলাই কাপোৰৰো ৰং চং কমলাই হৈ যাব। আৰু এতিয়া ট্ৰেইনৰ পৰা নামিলোঁ আৰু এতিয়া গৈ আছোঁ আমাৰ ৰুমত আৰু আমাৰ ৰুমৰ নামটো হ'ল মানে কি মাৰোৱাৰী যুৱ মঞ্চ সংঘ। চ' সেইটোতে আমাৰ ৰুম আছে, গোটেই মানে কি ফেচিলিটি তাতে আছে, খোৱা লোৱা থকা মেলা চব তাতে হ'ব আজিৰ দিনটোৰ কাৰণে অকল। চ' এতিয়া গৈ আছোঁ তাত আৰু বিৰাট বৰষুণৰ কাৰণে মানে কি এনেকৈ ভিডিঅ' কৰি আছোঁ, উপায় নাই। চ' গোটেই কাপোৰ কানি ভিজি গৈছে, বেগ চেগ গোটেই ভিজি উৎপাত আৰু এইপিনে ৰুম আহি পালোঁ আৰু এই হ'ল ৰুম আৰু এইটো আমাৰ মেবি ছেকেণ্ড ফ্ল'ৰত হ'ব। চ' এতিয়া ছেকেণ্ড ফ্ল'ৰত যাওঁ, ছেকেণ্ড ফ্ল'ৰত গৈ পেলাই ৰুমক দেখাই আছোঁ। চ' আৰু এতিয়া ৰুম আহি পালোঁ আৰু ৰুম আহি পাই ইয়াতে অলপ ফ্ৰেছ হৈ ল'লোঁ, ফ্ৰেছ মানে কি গা পা ধুই পেলাই ধুনীয়াকৈ চাফ চিকুণ হৈ ল'লোঁ আৰু ইয়াতে মানে কি চব গোটেইবিলাকে মানে কাপোৰ কানি মেলি দিছে, মানে কি চবৰে কাপোৰবিলাক ভিজি উৎপাত বৰষুণতে আৰু যিহেতু ষ্টেচনৰ পৰা নোহোৱাৰ লগে লগে আমাক মানে কি বৰষুণে পাইছে। চ' সেইবিলাক গোটেই বেগ চেগ ভিজি উৎপাত। চ' এতিয়া বলক আমাৰ ৰুমটো অলপ দেখাই দিওঁ আৰু এনেকুৱাই ৰুম আমাৰ। চ' ইয়াৰ পৰা এটা ভিউ চাই লওক কেনেকুৱা কি কিবা আৰু এই হ'ল আমাৰ ৰুম আৰু এনেকুৱা মানে কি ক'ম আৰু ঢালাই আৰু চব ঢালাই মানে কি তাৰ ওপৰত আমাৰ নিজৰ যি কাপোৰ কানি আছে যাই যি আছে। চ' সেনেকৈ পাৰি পেলাই গোটেইবিলাকে মেনেজ কৰি এনেকৈ হ'ব আৰু আজি দিনটোৰ কাৰণে। আৰু যিহেতু আমি ৰাতি 1:30 বজাত ওলাই একচুৱেলি মানে কি জানে বাবাধাম মানে কি আপোনালোকে বাবাধাম বুলি কৈয়ে থাকে, ময়ো কওঁ আপোনালোকক বহুতে কয়। একচুৱেলি বাবাধামৰ মেইন ৰহস্যটো হ'ল মানে কি বাবাধাম নামটো অৰিজিনেল নামটো হ'ল ৰাৱানেশ্বৰ বৈদ্যনাথ ধাম। একচুৱেলি মানুহে সকলোৱে বাবাধাম বুলি কয় চৰ্টকাটত, একচুৱেলি সম্পূৰ্ণ নামটো হ'ল ৰাৱানেশ্বৰ বৈদ্যনাথ ধাম। আৰু ৰাৱানেশ্বৰ বৈদ্যনাথ ধাম এই কাৰণে হ'ল কাৰণ ৰাৱণে যেতিয়া মহাদেৱক মানে কি আৰাধনা কৰিছিল, আৰাধনা কৰোঁতে মহাদেৱে নিজৰ আত্মলিংগটো ৰাৱণক দি দিছিল আৰু ৰাৱণক দি দিওঁতে ৰাৱণে সেই বস্তুটো লংকা যাই নোপোৱাতে মানে কি মাটিত স্পৰ্শ কৰিছিল, মানে মাটিত থৈ দিছিল আৰু থৈ দিওঁতে সেই জেগাতে সেই লিংগটো স্থাপন হ'ল, মহাদেৱৰ আত্মলিংগটো স্থাপন হ'ল। 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এইটো এটা অন্যতম জ্যোতিৰ্লিংগ আৰু এইটো শান্তিৰ জ্যোতিৰ্লিংগ আৰু ইয়াতে মানে কি সতীৰ এই হৃদয় পৰিছিল। আমাৰ যেনেকুৱা কামাখ্যাত এই সতীৰ এই যৌন অংশখিনি পৰিছিল, তো আমাৰ ইয়াতে মানে কি ৰাৱানেশ্বৰ বৈদ্যনাথ ধামৰ এইখিনি হাতত ইয়াতে সতীৰ বুকুখন পৰিছিল। গতিকে বহু কিবা কিবি ৰহস্য আছে। চ' সেইকাৰণে ভাল লাগে আৰু ইয়াতে মানে কি আহিলে আপুনি ৰাৱণৰ নাম ল'ব লাগিব, তেতিয়াহে আপুনি শুদ্ধ হ'ব। তো এইখিনি আছিল আৰু ইয়াৰ পৰা এটা ভিউ চাই লওক কেনেকুৱা কি।
এইখিনি আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰিব আৰু নতুনকৈ আহিছোঁ ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ ভিডিঅ'টো ইয়াতে শুনিছোঁ কিনলেন টাটা বাই বাই আৰু কালিৰ পৰা ধামাকাটোৰ ভিডিঅ' আহি আছে কাৰণ আজি আমি এতিয়া গংগাত যাম গংগাৰ পৰা আমি গা পা ধুলে আমাৰ নিজৰ যিবিলাক কাৱা আছে গোটেইবিলাকৰে পূজা কৰিম পূজা কৰি কেনেকৈ কি আমি লৈ আনো গোটেইখিনি আপোনালোকে দেখা পাব কেনেকৈ কি পূজা কৰে তাত চ' আৰু এয়া হ'ল সকলোৰে কাৱা মানে কি প্ৰত্যেকজন বোমৰে এখন এখন কাৱা আছে আৰু এইখন হ'ল মোৰ এইখন গতিকে ইয়াতে সকলোৰে ইয়াতে জল আছে গংগাত জল আছে আৰু এই জল লৈ যাই আমি বাবা ধামত ঢালি দিম আৰু নেক্সট ভিডিঅ'ত আপোনালোকে পূৰা গংগাৰ পৰা আৰম্ভ কৰি ৰামানেশ্বৰ বৈদ্য ধামলৈ গোটেইখিনি ভিডিঅ' পাই যাব ইয়াতে